হে দোস্ত আপুনি আজি আমাৰ চেনেলত আৰু একবাৰ আহিলে আজি আমি আহিছোঁ মেট্ৰিকৰ পপুলাৰ টিকেটত মানে হেৰি মেট্ৰিকৰ ডিভিশ্যনবিলাক পাছ কৰি কৰিছে আমি আজি আহিছোঁ এণ্ডৰ ঘৰত চক আজি এনেকুৱা আমুৱে মেট্ৰিক পাছ কৰিছে কেনেকুৱা লাগিছে মেট্ৰিক পাছ কৰি ভাল লাগিছে কি ডিভিশ্যন ভাল হে ভাল কোৱা নাই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ 9 10 এইবিলাক কেনেকুৱা ডিভিশ্যন মোৰ ভালেইতো কৈছোঁ কি ডিভিশ্যন ফাৰ্ষ্ট নে ডিভিশ্যন মোৰ ফাৰ্ষ্ট পাইছে ফাৰ্ষ্ট একদম ফাৰ্ষ্ট পুৰা ফাৰ্ষ্ট ক্লাছ কেনেকুৱা পঢ়া শুনা গিলা কেনেকুৱা আছিল পঢ়া শুনা ভালেই আছিল কি টিউশ্যন আছিল নে টিউশ্যন চব কেনেকুৱা পৰিয়ালত আছিলে টিউশ্যন নাই গমেই পোৱা নাই আজিলৈকে টিউশ্যন কি বস্তু আমি পঢ়া নাই টিউশ্যন কি কেনেকুৱা বা আৰু কিতাপবিলাক শুনি আনিছিল কিতাপবিলাক মই লিখিলোঁ নিজে কিতাপ লিখিলোঁ নিজে চক কেনেকুৱা টেলেণ্ট আছে কিতাপখন লিখি লৈছে দি কেনে মুখস্থ কৰি পৰীক্ষাত লিখি থৈছে চক আৰু কেনেকুৱা পঢ়িছিল কেইঘণ্টা মই 24 ঘণ্টা পঢ়ি থাকে বোলে 24 ঘণ্টা কিতাপতে তাৰমানে সোমাই থাকে এনেকৈ বোলে সোমাই থাকে বোলে কিতাপত মেট্ৰিকত 3 দিন আগত পাইখানাতে পঢ়া শুনা পাইখানাত হাগি থকাৰ অৱস্থাত পঢ়া শুনা কেনেকুৱা চক আপোনালোকক হাগি থকাৰ অৱস্থাত আৰু ঘৰত পৰিস্থিতিটো কেনেকুৱা শুনি লওক একবাৰ ঘৰত মই কান্দিছে কেমেৰাৰ আগত কান্দিছে চক ইম'চনেল কৰি দিছে মোক মই আগতে গম পালে মই পইচা দিলোঁ অলপ মই গম পোৱা নাই আজি গম পালোঁ আমাৰ লাইন নে বোলে এইটো ঘৰত চক চৰকাৰে ইমান ডাঙৰ চৰকাৰী বস্তু দিছে আজিলৈকে পোৱা নাই মই হেৰি আংঠাৰ পোহৰত আংঠা চৌকা যি আছে চৌকা মানুহ জুই হেৰি কৰে তাৰ সেই জুই নুমে বোলে আংঠাৰ পোহৰত পৰিছে আংঠাৰ মাজে মাজে কিনিব পইচা নহয় বুলি ফাদাৰে বিড়ি পোহৰ তুমি টানিব ল'লে মই পঢ়িলে অলপ বিড়িৰ পোহৰত ইমান দুখ সহ্য নহয় মোৰ কি কৰিছে আমাৰ চৰকাৰে বিড়িৰ পোহৰত আপোনালোক একবাৰ চাই লওক ভালদৰে চৰকাৰে মই এটা কথা ক'ব খুজিছোঁ 20 টকামান দিলি হ'ল বহুত কষ্ট হৈছে মোক কান্দি ফেলছে পৰিয়ালে বহুত পৰিয়ালক দিছোঁ কিন্তু এনেকুৱা পোৱা নাই বিড়িৰ পোহৰত আংঠাৰ পোহৰত ধূপৰ পোহৰতে পৰিছে বোলে কি ক'ম 10 টকা খান 10 টকা আজি মোৰ শিখৰ অলপ আছিল কিন্তু মই 10 টকা খান এখনেই আছিল ইমান গৰিব মোক গৰিব মই মানে আজি কি ক'ম আৰু মানে আজি মেট্ৰিকৰ ৰিজাল্ট দিলে বহুত জেগাত গল্লা খাব গ'লোঁ কিন্তু গল্লাও নাপালোঁ লালমোহন খাব গ'লে লালমোহনে নাপালোঁ বুন্দিয়াল লাৰু দিছে বুন্দিয়াল লাৰু 10 টকা খান 10 টকা খুজিছে পোৱা নাই মোৰ এতিয়া কি কৰোঁ আপোনালোকৰ আছে নেকি ফাদাৰে মোৰ কাৰণে বহুত কষ্ট কৰিছে ফাদাৰে বিড়ি টানি মই পঢ়োঁ ফাদাৰে বিড়ি টানি সি পঢ়ে সেই বিড়িৰ পোহৰত চক একবাৰ পৰিয়ালটোক চক নমস্কাৰ ৰাইজ মই চৰকাৰক এই ক'ব খুজিছোঁ কালি কম এতিয়া বল পাহৰি গৈছে কেমেৰামেন অলপ আপুনি মোকো দেখাব পৰিয়াল উঠি যাতে মই অলপ উঠি যাওঁ চাব কিন্তু নিজ লাইফত যাব নেকি পোজ দিবা জানাই কিন্তু আপোনালোকে গম পাব চক নিজ লাইফত যাব অলপ গৰিবত থাকিব গৰিবত চলত অলপ খুলি লগা ফুল দেওঁ না বুকখান ওলাই গুদাম নাই ছিক্স পেক দিওঁ দে ভাত নাখাই পেট শুকাই গৈছে চক ফাদাৰক ধনী পাতিব লাগে এতিয়া আজি আপোনালোকে গম পালাক ই মেট্ৰিকত কিমান পাইছে আমি অলপ দেউতাকক সুধিম কি কয় দেউতাকে অলপ মেট্ৰিক খুৱাব লাগিছিল মই চেনি থৈ দিছোঁ কালি কালি খুৱাব বোলে চক মই এতিয়া ইয়াৰ পৰা বিদায় লওঁ আমাৰো কেমেৰামেনটো বহুত ভাগত ধৰিছে সেইকাৰণে যাওঁ এতিয়া আমি আপোনাক 10 টকা খান খুজিছে আজি মোৰ লগত নাই তুমি একমাহ পিছত আহিবা মোৰ চাকৰি দিম দে মানে মই সেনেকৈ কৰিছোঁ অলপ চলপ